বহুত মানুহ সময় দিছে অকণমান অসুবিধা হৈছে আমাৰ সভাপতি মহোদয়ে ৰাইজক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰিব গতিকে যিসকলে সম্বৰ্ধনা ইয়াত দিলে আমি সকলোকে বাহিৰলৈ ওলাই যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মোৰ নাম মাধুৰ্য শৰ্মা। মই কংগ্ৰেছ জইন কৰিছোঁ মানে মই এজন ব্যৱসায়ী হয়, মই এজন যুৱা ব্যৱসায়ী হয়। মোৰ বয়স হৈছে আজি 25 বছৰ। 25 বছৰ বয়সত মই এজন ব্যৱসায়ী হয়। মই আকৰ্ষিত হৈছোঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে মই বহুত আকৰ্ষিত যে তেওঁ মই নাজানো ৰাজনীতিৰ কথা, মই ৰাজনীতি কি হয়, মই ৰাজনীতিক ক্ষেত্ৰখনত আজি খোজ দিয়া নিচিনা হৈছে আৰু মই নাজানো ৰাজনীতি কি হয়, কিন্তু মই আকৰ্ষিত মানুহজনৰ ওচৰত যাব বিচাৰিছোঁ কাৰণেই মই আজি জইন কৰিছোঁ এইটো বস্তু। গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ জেনেৰেশ্যনৰ কাৰণে তেওঁ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মানুহ হয়, আমাৰ অসমৰ কাৰণে বহুত ইম্পৰ্টেণ্ট পাৰ্চন হয় আৰু মৰেল তেওঁক দেখিলে আমি অকণমান মানে মনৰ পৰা বেলেগ এটা ফিল কৰোঁ যে অলপ শক্তি আহি যায়, অসমীয়া এটা শক্তি আহিব লাগে যে যিটো অসমীয়া ল'ৰা ওলাই আহিব লাগে, অসমীয়া ল'ৰা তেওঁক দেখিলে সেইটো ফিল হয় মোৰ নিজৰ ফালৰ পৰা কৈছোঁ। তো সেই ক্ষেত্ৰখনৰ কাৰণে মই আজি কংগ্ৰেছ জইন কৰিছোঁ আৰু মই ইয়াতকৈ বেছি ক'ব নোৱাৰিম কাৰণ মই ৰাজনীতিবিদখনো নহয়, ৰাজনীতিক নহয়, মই নাজানো কেনেকৈ কি ক'ব লাগে, কিন্তু মই তেওঁৰ কাৰণে আহিছোঁ আৰু মই কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি বহুত আকৰ্ষিত। অনুভৱ খুবেই ভাল, যিহেতু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ এতিয়া সভাপতি হ'ল, গতিকে সেই সময়টোৰ কাৰণে আমি বাট চাই আছিলোঁ। যিহেতু এজন যুৱ নেতা, আমি সকলো যুৱকসকল আজি ওলাই আহিছোঁ। গতিকে আমাক অসমত এতিয়া আৰ্মছ নালাগে, আমাক লাগে স্বাৱলম্বী হোৱাৰ যিটো পথ, সেই পথটো লাগে আৰু আমি যুৱ শক্তিক এই দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ। সেইবাবে আমি বিহপিয়াৰবাসী ৰাইজ আজি সকলো ওলাই আহিছোঁ। আজি আপুনি বিহপিয়াৰ আৰু নাৰায়ণপুৰ যিটো পথ, সেই পথটোক আপুনি দেখিলে আপুনি গম পাব ইয়াত কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে, কি হৈ আছে, সেইবিলাক বস্তু আপোনালোকে গম পাব। বিজেপিয়ে বহুত আঁচনি ইতিমধ্যে প্ৰৱৰ্তন কৰিলে, হয়, সেই আঁচনিবিলাকৰ জাকজমকতাত হয়, এই কংগ্ৰেছ জয় হ'ব বুলি ভবা হৈছে। নিশ্চিতভাৱে জয় হ'ব কংগ্ৰেছ, কাৰণ কিয় ইয়াত যুৱ শক্তি আছে। গৌৰৱ গগৈ ডাঙৰীয়া আহিছে যেতিয়া নতুন এটা প্লেনিঙত আহিছে, প্লেনিংটো লৈ পিনে কেনেকৈ ধৰণৰ, গতিকে মানুহক এটা ভুৱা আশ্বাস দি পিনে লাভ নাই যে মই 2 লাখ চাকৰি দিম, মই 20 লাখ চাকৰি দিম, তেনেকৈ কৈ পিনে মানুহক কেতিয়াও লাভ নাই। গতিকে এই বস্তুটো প্ৰজেক্টটো কেনেকৈ কমপ্লিটেশ্যন হ'ব সেই বস্তুটো আমাক জনাব লাগিব যে এনেকৈ কৰিলে আমাৰ এই প্ৰজেক্টটো আজি সম্ভৱতঃ হ'ব। তাৰ মেইন যোনটো এজেণ্ডাটো সেইটো দেখাব লাগিব। গতিকে বিজেপিয়ে সেই বস্তুটো দেখাব পৰা নাই এতিয়ালৈকে। যিহেতু কংগ্ৰেছৰ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া হওক, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হওক, তেখেতে পাৰ্লিয়ামেণ্টত এজন অসমৰ নেতাক মই আজিলৈকে এনেকুৱা ধৰণৰ নেতাক দেখা নাই যে পাৰ্লিয়ামেণ্টত যাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক, অমিত শ্বাহ ডাঙৰীয়া হওক, যাৰ বুকু কঁপাই দিব পৰা এজন নেতা, যিহেতু তেখেত আজি আমাৰ অসম কংগ্ৰেছ প্ৰদেশৰ তেখেত আজি সভাপতি হৈছে। গতিকে আমি নিশ্চিতভাৱে গৌৰৱান্বিতও হৈছোঁ, আমি উৎসাহিত হৈ আছোঁ। গতিকে তেখেতৰ পক্ষে আমি কাম কৰিম বুলি সেইবাবে আমি আজি ওলাই আহিছোঁ।